স্বাগতম জনাইছো মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ। আজিৰ ৰেচিপিটো হৈছে সয়াবিন বা সয়া চাংক পকৰি। এইটো এটা কুইক ৰেচিপি হয়। এক আপোনালোকে যিকোনো সময়তে স্নেক্সৰ দৰে বনাই খাব পাৰে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সয়া চাংক পকৰি বনাবৰ বাবে মই প্ৰথমে লৈছো ময়দা 2 চামুচ, পিয়াজৰ পেষ্ট 2 চামুচ, নহৰু পেষ্ট 1 চামুচ, আদা পেষ্ট 1 চামুচ, লগত দিছো গৰম মছলা 1 চামুচ, চিলি পেষ্ট আধা চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, চিলি পাউডাৰ 1 চামুচ আৰু লগত দিছো সোৱাদ অনুসাৰে নিমখ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি এটা পেষ্টৰ দৰে বনাই লম। এই পেষ্টখিনিতে এতিয়া দিম 1 কাপ জোখৰ তিয়াই থোৱা সয়াবিন। আৰু এই সয়াবিনখিনি মই গৰম পানীত নিমখ দি 15 মিনিটৰ বাবে তিয়াই ৰাখিছিলোঁ। এতিয়া সয়াবিনখিনি ভালদৰে পেষ্টখিনিৰ লগত সানি লৈ তাত দিছোঁ বেচনৰ ঘোল 3 চামুচ। আৰু বেচনৰ ঘোলটো মই 1 চামুচ বেচন আৰু 3-4 চামুচ পানী দি বনাই লৈছোঁ। এতিয়া মই অলপমান ইয়াত ফুড কালাৰ দি দিছোঁ। আপোনালোকৰ ওচৰত যদি ফুড কালাৰ আছে তেন্তে দিব পাৰে, অন্যথা নিদিলেও কোনো কথা নাই। ই টেষ্টত কোনো ধৰণৰ এফেক্ট নকৰে। এখন কেৰাহীত এতিয়া অলপ তেল গৰম কৰি লৈ তাত সয়াবিন কেইটা এটা এটাকৈ দি মিডিয়াম ফ্লেমত 2 বা 3 মিনিটৰ সময়লৈকে ফ্ৰাই কৰি ল'ম। সয়াবিনখিনি 3 মিনিটমান ফ্ৰাই কৰাৰ পাছত প্লেট এখনত নমাই ল'ম আৰু বাকী থকা সয়াবিনখিনিও একেদৰেই ফ্ৰাই কৰি ল'ম। এয়া সয়া চাংক পকৰি ৰেডি হৈ গৈছে। তেন্তে এনেধৰণৰ সয়াবিনৰ পকৰি বনাওক আৰু সন্ধিয়া চাহৰ লগত জুতি লগাই খাওক। আজিৰ ৰেচিপিটো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। পুনৰ এটি নতুন ৰেচিপি লৈ আহিম। তেতিয়ালৈ বাই বাই।